যেতিয়াই ভাবোঁ ফেনৰ তলত অকণমান বহোঁ তেতিয়া এই মৰা লাইনটো গুচি যায়গৈ। মানে কাৰেণ্টটো যে যিখন কাটিছে নহয় ভালকৈ শুবলৈ নাপাওঁ দেই। গোটেই পিঠিয়ে চিঠিয়ে ঘামুচি উঠি ঘাঁহনি পনাই মই গোটেইখন চিটচিটনি মিটমিটনি কৰি আছে অথনিৰ পৰা। এই স্কুল গ'লে ফেনা হাৱা অকণো নাপাওঁ। এই জহনিখনে গোটেইখনে ফেনৰ তলতে বহিব দুম পাতি। মোলৈ জেগাই নহয়গৈ, কিনো আৰু খুটিয়াই মুটিয়াই ফেনৰ তলত বহিম। ভাবোঁ আৰু ঘৰতে ধুনীয়াকৈ ফেনৰ হাৱা অকণ ল'ম। এয়াহে ইমান মৰ গৰমখনত আহিছোঁ নহয় স্কুলৰ পৰা, এই ফেনৰ তলত অকণমান শুওঁ বুলি ভাবিলোঁ, এই কাৰেণ্টটো মৰাটো গুচি গ'লগৈ। মানে গৰমখনত যে যিখন কাৰেণ্টবোৰ কাটে নহয়, কি কৰিম আৰু যাওঁ আৰু ওলাই যাওঁগৈ অকণমান পাই। এই মৰা এই কেনেকৈ শুই আছোঁ বাৰু তই? হাত ভৰি মেলি উঠ অকণমান ইফালে যা, মোক অকণমান জেগাখন দে, ফেনৰ হাৱাখন লওঁ আকৌ ময়ো। ফেনৰ হাৱা ল'বলৈ আহিছে আইদেৱে। ওপৰত নাচাওঁ কেলে, ফেন ঘূৰাই নাই, ফেনখন জঠৰ হ'ল। আই হয়হে হয় পাই। তই আকৌ যেনেকৈ শুই আছ মই ভাবিছোঁ ফেনৰ হাৱা লৈ আছ পাই। এই কাৰেণ্টডাল যে যিখন যায় নহয় কৈছোঁ নহয়, এতিয়া অকণমান শুম বুলি ভাবিছিলোঁ, নাই শুবলৈ নাপাওঁ আৰু, কাৰেণ্টডাল নাহে আৰু এতিয়া। এই কিনো জানো হৈছে পাই, গৰম দিনত যে বৰ লাইনটো কাটে দেই। সঁচাকৈ দেই, ময়ো বোলো অকণমান শুম বুলি ভাবিছিলোঁ, এতিয়া এইখনেই হ'ল কাৰেণ্টডালে নাই। বহ যদি বহ আকৌ, কি আকৌ যেনিবা ৰখি পেলাই চাই আছোঁ আকৌ। বহিছোঁ এই কিবা কথা এটাহে চিন্তা কৰি আছিলোঁ মই। কি কথা চিন্তা কৰিছিলোঁ তই কচোন বাৰু? তোক যে এই মোৰ লগৰ সেই কলিজনীয়ে খুব লাইক কৰে গম পাওঁ নে? চা দে ভণ্টি, উল্টা পুল্টা কথা কৈ নিদিবি আকৌ। তই জানই সেইজনী কথা ক'লে মানে মোৰ একদম গাটো বিজ বিজাই আহে বুলি। সদায় সেইজনী কথা মোক কেনেকৈ কৈ থাক? আজি যি কলি কিন্তু দেই মই কৈ দিছোঁ, আৰু যদি শুনো নহয় চাবি কিন্তু আকৌ কথা বেয়া হ'ব। তাই একেবাৰে খংটো চোৱা। তোক তাই কিমান ভাল পায় মইহে জানো, মোক সদায় কৈ থাকি হেৰৌ বোলে সেই তোৰ ককায়েক বোলে পতাই দিবিচোন পতাই দিবি। কি যে ক'ম আৰু মোৰ ইমান হাঁহি উঠে নহয়। তোক মোৰ সেইকাৰণে ভাল নালাগে, তই অকণমান বেছিয়ে কৈ থাক। আৰু তই কি ক'ব নোৱাৰ নেকি এই যে সেই মই তাইক যে পচন্দ নকৰোঁ বুলি, আৰু তাইৰ লগত কিন্তু মোক জোকাই থাকিবি দেই, মই কৈ দিছোঁ আকৌ ভণ্টি একদম ফালকে চৰকাই দিব তোক। তই মোক কি চৰ লগাবি আৰু মই তোক কি চাই থাকিম? লগাইছাচোন লগাইছা, চৰ লগাইছা, চাওঁ কেনেকৈ দিব পাৰ চৰটো। চাবি আকৌ একদম একে কান্দিলৈকে চৰে নহয়, এই কান্দি একেবাৰে ঠেঙা লাগিবি, পিছত আকৌ সেই কান্দি ঠেঙা লাগিবি, মই আকৌ পিছত মাৰ খাব লাগে। আগতে বহুতবাৰ মাৰ খাই থৈছোঁ মই তোৰ কাৰণে। মাৰ খাব লাগিব আকৌ তই কি মোৰ ককাই নহয় নেকি? ককাই হ'লে বুলিয়ে কি হকে নহকে ইমানকৈ মাৰ খাই থাকিব নোৱাৰি নহয়, ময়ো মানুহে, মই কিবা সেই কাঠৰ কুন্দা নহয় নহয়। এনেই গৰম উঠি আছে, আৰু এই গৰমখনত উল্টা পুল্টা কথা কৈ মোৰ মূৰটো আৰু গৰম নকৰিবি দে ভণ্টি, মই কৈ দিছোঁ। কি হৈছে তহঁতৰ, কি হৈছে? চোৱা আকৌ দাদা, এইটো কেনেকৈ সেই বকি আছে, মোক মাও মাওকৈ আছে এইটোলৈকে দিয়াচোন, এইটো ঠিকছে অকল মোক মাও মাওকৈ থাকে, এইটোৱে অকণ দেখিব নোৱাৰে মোক এইটোৱে। এই ভণ্টি এনেকুৱা মিছা কথা নকবি দেই, একদম দি দিম কথা হৈ দৈ। দেখিছা দাদা দেখিছা কেনেকৈ মোক মাও মাওকৈ থাকে দেখিছা? বৰজহনীহেঁত তহঁতৰ পৰা অকণো শুব নাপালোঁ মই। এই কামৰ পৰা আহি ভাগৰ লাগিছে বোলো অকণমান শুওঁ, এইফালে কাৰেণ্টটো নাই, বিচনী মাৰি মাৰি শুবলৈ লৈছিলে, টোপনিটো চিলমিলকৈ ধৰিছেহে, তহঁতৰ চালা হুলস্থুল কেং কেং কাই কাই ৰাম ৰাম কৈছোঁ নহয়। তহঁতৰ পৰা একদম মানে মই শান্তি নোপোৱা হৈছোঁ আৰু। যা ওলাই যা, দুইটা ঘৰৰ পৰা ওলাই যা, ক'লৈ যা। দাদা এইহে কিবা মোক কেনেকৈ কৈ আছে মাৰিম কাটিমকৈ, সেইকাৰণে মই তাত কাজি লাগিছোঁ আকৌ। ইয়াক দিয়াচোন ইয়াক দিয়া, ই 1 নম্বৰ আছে। ভণ্টি চাবি আকৌ দেই, তোৰ পিছফালে আছোঁ আকৌ মই 1 লাখ দিম নহয়, উফৰি পাবি সেইফালে উল্টা পুল্টা মিছা মিছা কথা কৈ থকা। শনি চুপ ছোৱালীজনীক অকণো দেখিব নোৱাৰে সি অকল খালি মাৰো কাটোকে থাকে, মাৰো কাটোকে থাকে। চালা দেচোন তই কেনেকৈ লাভ দিয় চাওঁ মই। চালা যোনটো ভৰিয়ে সেই লাভ দিবি সেইটো ভৰি একদম দুচেও কৰিম তোৰ মই। হ'ব দিয়ক দেউতা হ'ব, আপুনিতো সদায় মোকে গালি পায়, আপুনিতো সদায় মোকে মাৰে, ভণ্টিকটো আজিলৈকে এষাৰ কথাও কৈ পোৱা নাই। হ'ব আপোনালোকে থাকক ঘৰত, মই নাথাকোঁ, মই ওলাই যাওঁ। যা ওলাই যা তহঁতি অকণমান ওলাই গ'লেহে ঘৰখন অকণ ঠাণ্ডা হ'ব দেই। ইমান উৎপাত একদম কেল একদম কথা পাতি ঠাহনিয়ে পোৱা নাই দুয়োটাই, ইমান কাজিয়া লাগিছে কৈছোঁ নহয়। শুবলৈ শান্তি নাপালোঁ মই, মাতটো একেবাৰে গোটেই গৈ পেলাই কাণত তেৰকৈ লাগিছেগৈ একদম নহয়। যা ওলাই যা তহঁতি ওলাই যা। হ'ব দিয়ক শুৱক এতিয়া আপুনি শান্তিতে শুৱক। আৰু তই সেই মনে চুপ মাৰি শুই থাক, হাল্লা কৰি নাথাকিবি, নহ'লে সেই পিটন তইহে খাবি এতিয়া। হ'ব দিয়া দেউতা, মই মনে শুই থাকিম বাৰু। একদম তই সঁচাকৈ কৈছতো? সেই ভাই এটা মই কি মিছাই ক'ম নেকি আপোনাক? পূৰা একদম পাৰফেক্ট মই আপোনাক ইনফৰ্মেশ্যন দিছোঁ। তাত মাত আছেই, খালি অকল যাবহে লাগে। খালি ধৰা পৰিলে হ'লে মোৰো দিব নহয়। সেই ধৰানো কেনেকৈ পৰিম, সিহঁতৰ ঘৰৰ মানুহ তাত নাথাকেই, আমি আৰু এনেও দেখোন সেইফালে গৈয়ে থাকোঁ, আমাক এনেও মানুহে সন্দেহ নকৰে। সেই ভাই এটা ব'লক যাব লাগে, একদম সেই মজা সময় আৰু এইকণ সময়ত মানুহ নাখে ঘৰে ঘৰে পূৰা শুই থাকে, আৰু গৰম দিনত মানুহে এনেও মৰ টোপনি বেছি, গম পাইছেনে আপুনি? ব'লক যাব লাগে, দেৰি কৰিব নালাগে আৰু। চুনুকণ ফচি মৰিলে হ'লে বৰ বেলেগ কথা হ'ব আকৌ।
জেল ভাত খাব লাগিব। তহঁতি বাৰু জেল ভাত নাখাওঁ, তহঁতি বাৰু সৰু সৰু ল'ৰা। মই আকৌ বুঢ়া ভতৰা নহয়, মইহে ফচিলে দিগদাৰ হ'ব। চালা যাওঁ নে নাযাওঁ বাৰু? বুকখন দেখোন কিবা ধিম 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 কৰিছে। বোৱাই ইমানডাল বডি বিল্ডাৰ মানুহনো ইমান মৰ ভয় নাই? ভাইৰা কিহৰ ভয়হে আপোনাৰ? আমি আছোৱে দেখোন। অঁ, তহঁতি আছ বুলি গম পাইছোঁ বাৰু। এই যোৱাবাৰ সেই আমলৈটো পাৰিবলৈ যাওঁতে যিখনে যদি মোক গতি কৰিলি সেইটো মই পাহৰা নাই। মোক ফচাই পেলাই চালা পোলা তহঁতি মোৰক পলালি, লাষ্টত ময়ে ফচিলোঁ। এইটো ক্ষেত্ৰতো আকৌ সেই মোকেই ফচাব নিয়ে ঠিক নাই। সেই নফচেও ভাইৰা, আপোনাৰ যে কি কম নহয়, পাৰ কইনটো সমান জীয়তলৈ জীয়াই আছে নেকি আপুনি? ঐ চাবি আকৌ, মুখত যিহে আহে তাকে নকবি। পাৰ কণীৰ লগত মোৰ জীয়টো তুলনা নকৰিবি। দেখিছোঁ নাই বডি কেনেকুৱা বনাইছোঁ মই? দেখিছোঁ সেইকাৰণে কৈছোঁ আকৌ। ইমান সৰু কামটোত আপুনি একদম বুকু ফিনাই যাব লাগিছিলে। ইমান ভয়ত পেপোৱা লাগি আছে। আমি সৰু ল'ৰাকেইটাই আপোনাক কিমান সাহস দিছোঁ। ব'লক আমিও আছোঁ নহয়, নফচে বুলি কৈছোঁ নহয়। কিহৰনো ইমান চিন্তাৰে আপোনাৰ? অঁ ভাইৰা ব'লক 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 ব'লক, আমি আছোঁ নহয়, চিন্তাই নকৰিব আপুনি। বাৰু তহঁতৰ সাহসতে যাবলৈ ওলাইছোঁ বাৰু। যদি মই কেনেবাকৈ ফচোঁ নহয়, তহঁতৰ চাবি কিন্তু আকৌ জান খাই পেলাম মই। এই নফচে বুলি কৈছোঁ নহয়, ব'লকচোন বোলো। ঐ ভলুকা কি হ'ল? গোটেইটো একেবাৰে দেখোন শুকান মাছটো গোটেই হৈ আহিছ মন চন মাৰি। ঘৰত কিবা কাজিয়া লাগিল নেকি? এই নাই, এই ভণ্টিজনী মোৰটো একদম গৰম কৰি থাকেও। সদায় সদায় তাৰ পৰা মই গালি খাব লাগে। মানে ঘৰত অকণ বোলো শান্তিমতে শুওঁ বুলি ভাবিছিলোঁ। স্কুলৰ পৰা আহিছোঁ, ইমান গৰম উঠিছে নহয়। সেই স্কুলতো সেই ফেনৰ হাৱা ল'বলৈ নাপাওঁ তহঁতৰ পৰা মই। তাকে ভাবিছিলোঁ বোলো সেই ঘৰতে ফেনৰ হাৱা অকণ লওঁ, এই কাৰেণ্টডালো নাই। আকৌ ভণ্টি আহি পেলাই উল্টা পুল্টা কৰি সেই কাজিয়া লাগিছে। সেই দেউতাই আহি পেলাই পিছত মোকে বকিছে। সেইকাৰণে চুটতে ওলাই গুচি আহিলোঁ আৰু। পিছত তহঁতি কি প্লেন বনাইছে ন? ক'ত যাবি তহঁতি ন এতিয়া? সেইটো কথা হ'ব দে আৰু, ভনীৰ লগত কিবা লাগিলে আৰু সেইবোৰ বাদ দে এতিয়া। আমি বহুত ডাঙৰ এটা প্লেন বনাইছোঁ গম পাৱ তই? তই যদি যোগ দিব পাৰিবি আমাৰ লগত। তই যোগ দিবি নেকি আমাৰ লগত? অঁ কি প্লেন বনাইছ ক আকৌ? এই ডেঞ্জাৰ প্লেন এটা বনাইছোঁ। তই যোগ দিয় যদি ক, তেতিয়াহে কম তোক, নহ'লে নকওঁ আকৌ। এই যোগ দিম আকৌ, ক আকৌ। তহঁতৰ লগত দেখোন মই থাকোৱেই এনি টাইম। ক কি প্লেন বনাইছ? এই দিনেশৰ বুঢ়াটো যে, দিনেশৰ বুঢ়াটো পিছফালে ডাঙৰ ফিচাৰী এটা আছে সিহঁতৰ ঘৰৰ পিছফালে। তাকে সেইটোত আজি অকণ মাছ মাৰোঁগৈ বুলি ভাবিছোঁ মনে মনে। এই যাবি নেকি তই? অতি বলিয়া হৈছে নেকি? এই দিনেশৰ বুঢ়া ঘৰত মাছ মাৰিবলৈ গৈ এই মৰিবলৈ মন আছে তহঁতৰ? হা কেলে কি হ'ল আকৌ? দিনেশৰ ঘৰত মাছ খোৱা আৰু সেই জেলৰ ভাত খাই থকা একে কথাই হ'ব, বুজিছ নাই? যি ডাল কুকুৰ আছে নহয়, আগফালে পাছফালে 6টামান কুকুৰ আছে। চালা কামুৰি টিকা ছিঙিব গম পোৱা নাই? মাছ খোৱা চালাটো মুখেৰে উলিয়াই দিব। যেতিয়া সেই কুকুৰে কামুৰিব নহয়, তাৰ বেজী লওঁতেই তোৰ সেই আধ্যাই পৰিবগৈ। তাতকৈ বৈ গোটেইকেইটাই মিলি পইচা তুলি এই মাছ কিনি আনি পেলাই খাওঁগৈ বৈ। এই দিনেশৰ ঘৰত অতি পুখুৰীত মাছ মাৰিবলৈ যাব নালাগে দেই। মই হ'লে দিনেশৰ ঘৰত পুখুৰীত মাছ মাৰিবলৈ যাব নাই দেই। ঘাইটো সেইটো এবাৰ গৈ পেলাই ভাল পস্তাই থৈছোঁ। যিকেইটা কুকুৰ আছে নহয়, একামো হ'মহে আমি। অঁ হয় নেকি? মই আকৌ কুকুৰ আছে বুলি গম নাপাওঁ নহয়। অঁ সেই গেঠুৱা, মোক মানে সেই কুকুৰ আগত তহঁতৰ বলিদান দিবলৈ মন আছিলে ন? ঐ ভাইৰা বিদ্যা, মই গম নাপাওঁ সিহঁতৰ ঘৰত কুকুৰ আছে বুলি। এতিয়া এইটোৱে কওঁতেহে গম পাইছোঁ কুকুৰ আছে বুলি। কুকুৰ আছে যদি নোযোৱাই ভাল দেই। মোৰ কুকুৰলৈ বিৰাট ভয় লাগে আকৌ। সেইকেইটা কুকুৰে কামোৰ দিলে নহয়, হাড়দিকেইটাতো সেই একেচতে গুৰি হ'ব। যিকেইটাহে কুকুৰ পাই বা ঘাই ঘৰতে যদি সেই মাছ মাৰিবলৈ যাম বুলি কৈছিলি, তহঁতৰ যাবলৈ নহয়, কাম নাই আৰু। অকণমান তহঁতি ইনফৰ্মেশ্যনবোৰ ভালকৈ ল'ব লাগে। হে ইচ ভলুকা, তই কিন্তু ভাল টাইমত আহিল দেই। আজি তই নহা হ'লে এই তেজ খোৱাকেইটা সেই মোক কুকুৰৰ আগত পেলালেহেঁতেন গম পাৱ নে? এই কুকুৰে একেবাৰে মাৰুক চুপালেহেঁতেন মোক। তই আহিলি ভালেই হ'ল দেই। ইচ তই কৰি কাৰণেহে গম পালোঁ। এইকেইটাক বিশ্বাস কৰি যোৱা হ'লে আজি সৰ্বনাশ হ'লহেঁতেন আৰু। এনেকৈ নক'ব আকৌ, আমি গম নাপাওঁ নহয়। ই আহি ভালে হ'ল বাৰু ক'লেহি। আমি গম পোৱা হ'লে কি আপোনাক কি জানি বুজি নিওঁ নেকি বাৰু কওকচোন? এই কি যে কথাবোৰ কয় আৰু ভাইৰা। নাই দেই, তহঁতক বিশ্বাস কৰিব নোৱাৰি। এই যোৱাবাৰ সেই আমদৈটো পাৰিবলৈ যাওঁতে যিখনহে কৰিলিও পাহেন মোক। হ'ব দে আৰু, মাছ চাছ মৰা প্লেনিং বন্ধ কৰ। বৈ অকণমান গছৰ তলতে বহোঁগৈ বৈ। ইমান গৰম পৰিছে, এই লাইন চাইন নাই ঘৰটো শুবলৈ। বৈ অকণ বহোঁগৈ বৈ। অঁ হ'ব আহ।